তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজিৰ এই ভিডিঅ'টো কি হ'ব গমে পাইছে। আজিৰ এই ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব, মানে হোৱাটছএপত আপোনালোকে মেছেজ কোনোবাই ডিলেট কৰি দিয়ে। চ' ডিলেট কৰি দিয়া মেছেজটো কিবা আছিল আপোনালোকৰ হয়তো চাবলৈ মন যায়। চ' এই ভিডিঅ'টোত গোটেইখিনি ক'ম, আপোনালোকক ক'ত কি কৰিব লাগে, কি ডাউনলোড কৰিব লাগে, ক'ত কি এলাউ কৰিব লাগে, গোটেইখিনি এই ভিডিঅ'টোত ক'ম। আৰু পিছফালৰ চিনাৰীটো কেনেকুৱা লাগিছে, খুব ভাল লাগিছে ন? যদি লাগিছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকক এটা কথা কওঁ, এনেকুৱা চিনাৰীত আহি পিনে ভিডিঅ' বনালে ভাল লাগে নে আপোনালোকৰ ঘৰৰ ভিতৰত ভিডিঅ' বনাবলৈ ভাল লাগে? চ' কমেণ্ট কৰি জনাব। আৰু বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কিমানো ব্লগ ভিডিঅ' বনাই থাকিম, কিমানো ৰ'জ ভিডিঅ' বনাই থাকিম। চ' অলপ টেকনিকেল ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। চ' বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, এতিয়া মই মোবাইল স্ক্ৰীণত আহিলোঁ। এতিয়া আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব। এপছটো ক'ত ডাউনলোড কৰিব লাগিব, কি নাম, গোটেইখিনি মই ভিডিঅ'ৰ শেষত কৈ আছোঁ। কাৰণ এপছটো আপোনালোকে জানিলে নহ'ব, ইয়াত কি ক'ত এলাউ কৰিব লাগিব সেইখিনি গোটেই জানিব লাগিব। এপটো অকল ডাউনলোড কৰিলে নহ'ব। প্ৰথমতে এপছটোত আমি যাওঁ, এইটো এপছ। তো এই এপছটো এতিয়া আমি গোটেইখিনি ক্লিন কৰি দিম, ডাটাখিনি ক'ত কি কৰিব লাগে তেতিয়াহে গম পাব। নতুনৰ পৰা দেখাই আছোঁ। এতিয়া আমি এপছটোত সোমাম। চ' এতিয়া ক্ল'জ এপ এণ্ড একচেপ্ট বুলি আহিছে। চ' আপোনালোকে একচেপ্টত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে হোৱাটছএপ দুয়োটা আপোনালোকে ইয়াতে এড কৰি ল'ব। তাৰপিছত ইয়াতে এলাউ অপশ্যনত ক্লিক কৰিব। তাৰপিছত এইটো প্ৰহিবিটেড বুলি আছে ইয়াতে, এইটো চাওক, ইয়াতে ক্লিক কৰিব আপোনালোকে, এইটো এলাউ কৰি দিব। বেক আহিব, ষ্টাৰ্টিং হ'ব এতিয়া। চাওক এতিয়া আপোনালোকে এইফালে ডিলেট হোৱা মেছেজ, ইয়াতে ডিলেট ফটো কোনোবাই দি লগে লগে যদি ডিলেট কৰি দিয়ে তো চাব পাৰিব। এই এপছটো ইনষ্টল কৰাৰ পিছত যিবিলাক মেছেজ ডিলেট কৰিছে সেইবিলাকে চাব পাৰিব। আগতে যিবিলাক ডিলেট কৰিছে সেইবিলাক আপোনালোকে চাব নোৱাৰিব। তাৰপিছত আপোনালোকে মই দেখাই আছোঁ, ইয়াতে চাওক দুটা হোৱাটছআপ আছে মোৰ। এটা আছে বিজনেছ হোৱাটছআপ আৰু এটা হোৱাটছআপ আছে। চ' এইটো হোৱাটছআপৰ পৰা সেইটোত মই মেছেজ দিম এটা, চাব। চ' এইটোত মই মেছেজ দিম, হাই। চাওক ইয়াতে ডাইৰেক্ট লৈ আহিছে মোক, মেছেজটো ডিলেট হৈছে বুলি। আকৌ চ' এইবিলাক মই গোটেইখিনি মেছেজ মই এতিয়া ডিলিট কৰিম। ওপৰেদি চাওক এইফালে আহি আছে এইবিলাক মেছেজ। মই এতিয়া দিছোঁ, সেই সুব্ৰত মোৰ ছেকেণ্ড নাম্বাৰত। চ' এইবিলাক গোটেই মই এতিয়া এভৰি ওৱান ডিলিট কৰি দিম। চ' ডিলিট কৰি দিয়াৰ লগে লগে চাওক আপোনালোকে ইয়াতে মেছেজটো নটিফিকেশ্যন আহিছে যে ডিলিট কৰিছে বুলি কোনোবাই। আপোনালোকে মানে কোনোবা গ্ৰুপত যদি মেছেজ ডিলিট কৰে তথাপিও নটিফিকেশ্যন আহিব। চ' ইয়াতে আপোনালোকে টেপ কৰিব বা এপছটোত গ'লেই হ'ল, ওপৰত নটিফিকেশ্যনত টেপ কৰিলে হ'ব। তাৰপিছত ইয়াতে দেখাই আছে, ইয়াতে চাওক এইটো নাম্বাৰ পৰা মেছেজ অহাটো ডিলিট কৰিছে। ইয়াতে লিখা আছে ডিলিট মেছেজ এবভ দিছ লাইন, হাই মোৰ নাম সুব্ৰত। সেই এই চাৰিটা মেছেজ মই দিছিলোঁ আৰু এইকেইটা ডিলিট কৰিছিলোঁ। চ' আপোনালোকে কোনোবাই যদি মেছেজ দিয়ে ডিলিট কৰি দিয়ে লগে লগে নটিফিকেশ্যন আহি যাব ওপৰ ফালে কোনোবাই ডিলিট কৰিছে বুলি পিনে। চ' এপটো ক'ৰ পৰা ডাউনলোড কৰিব লাগিব মই এতিয়া দেখাই আছোঁ আপোনালোকক। চ' এতিয়া এপটো আপোনালোকে ডাউনলোড কৰাৰ কাৰণে প্লে ষ্ট'ৰত যাব আপোনালোকে। চ' প্লে ষ্ট'ৰত গৈ ইয়াতে আপোনালোকে চাৰ্চ দিব ভিউ ডিলেটেড মেছেজ। চাৰ্চ দিওঁতে ইয়াতে এপটো আহি যাব 2 নম্বৰত। তো এইটো আপোনালোকে ইনষ্টল কৰি ল'ব। চ' ইনষ্টল কৰাৰ পাছত আপোনালোকে এইটো ধুনীয়াকৈ মেছেজবিলাক চাব পাৰিব, ডিলিট কৰি দিয়া মেছেজবিলাক। চ' ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ ভিডিঅ'টো ইমানেই, বাই।